আগগাঁও হৰি মন্দিৰৰ সৌজন্যত আজি শোভাযাত্ৰা, সেই শোভাযাত্ৰাত আৰম্ভণি কৰি গৈ আছোঁ আপোনালোকক দেখাবলৈ। আমি গৈ খালে চুপুৰি পালোঁ, এতিয়া আৰু গৈ আছোঁ আপোনালোকক। এনেকৈ আমাৰ হৰে কৃষ্ণ হৰে ৰাম গাই গৈ আছোঁ আমি সকলোৱে। এই ঢোল তাল গোটেই বজাই পুৰা যাই আছোঁ। আমাৰ পংকজ দা, তাৰো এটা চেনেল আছে, আপোনালোকে চাবচোন, পংকজ দাস বুলি লিখা আছে। এয়া আহিছে, মহিলাসকলেও একেলগে গাইছে হৰি কৃষ্ণ হৰে ৰাম। এতিয়া আমি যাই আছোঁ, আপোনালোকক দেখাবলৈ গৈ আছোঁ। চাওকচোন, চাওক, এইবাৰ আমাৰ 24তম বাৰ্ষিক চলিতপৰ হৰি কীৰ্তন সমাৰোহ মহাযজ্ঞ বছৰে হয়। এইবাৰ 24তম হৈছে আৰু অহা বছৰ আছে, অহা বছৰ ভালেই হ'ব। আমাৰ এনেকৈ গৈ যাইছোঁ হৰে কৃষ্ণ হৰে ৰাম। আগত থাপনাখন গৈ আছে, পিছে আমাৰ মাইক লৈ যাই আছে আৰু মোৰ ছোৱালীসকলেও গাই গৈছে হৰে কৃষ্ণ হৰে ৰাম। আদিখন দিয়া হোৱাৰ লগে লগে আমাৰ আকৌ আছে বন্তি প্ৰজ্বলন। বন্তি প্ৰজ্বলনৰ পিছত আছে আমাৰ আকৌ 6:30 পানী তুলিব যাব। পানী তুলিব মানে সৰু ছোৱালী পানী তুলিব যায়। আমাৰ নদী আছে, লহেতৰা নদীৰ ওচৰতে, তাত পানী তুলিব যাব। ৰাতি ভাল লাগে যায় পানী তুলিব যাওঁতে, সকলোৱে যায় না। তাৰপিছত আকৌ আমাৰ 7টা বজাত আছে দুনীয়া নিব যাব। আমাৰ ওচৰতে আছে দুনীটো, তাক আনিব যাব লাগিব। আনি পেলাই আকৌ আমাৰ মন্দিৰত স্থাপিত কৰিব। তাতে আকৌ আমাৰ যিটো দুনীয়া নাযায় ন, সেইটো। তাৰপিছত আমাৰ আকৌ আছে 8:30 বজাত নাগাৰা নাম, ছোৱালীৰ নাগাৰা নাম, তুলসীবাৰী পূৰবী কলিতা। আপোনালোকে আহিবচোন চাব নাগাৰা নাম। এনেকৈ গৈ আকৌ আমাৰ অহাকালি সোমবাৰলৈ আছে আমাৰ 6টা বজাৰ পৰা হৰি কীৰ্তন আছে, আৰম্ভ হ'ব। আমাৰ দল আহিব, হৰে কৃষ্ণ এটা দল থাকে ন, সেই দল আহিব, গাব আমাৰ ইয়াতে হ'ব মোটামুটি 12টা-1টামান বজালৈকে। মোটামুটি ইটো দল এৰি নেক্সট আকৌ এটা দল এনেকৈ গাই থাকিব। তাৰপিছত আমাৰ আকৌ 7টা বজাত আমাৰ হৰি কীৰ্তনৰ সমাপ্ত, আমাৰ আৰতি কৰিব লাগে। সকলোৱে একদম ভাল লাগে। লাষ্ট টাইম সামৰণি যেতিয়া আৰতি কৰে পূৰা সকলোৱে হৰে কৃষ্ণ হৰে ৰাম গাই পূৰা আৰতি কৰিব। এনেকৈ আমাৰ বছৰে হয়, এইবাৰ বুলি নহয়, আমাৰ 24তম বাৰ্ষিকলৈকে এতিয়ালৈকে বৰ্তমান হৈ আহিছে। আকৌ অহা বছৰ আছে, আকৌ অহা বছৰ আমি এনেকৈ আকৌ শোভাযাত্ৰা কৰিব যাম। তাৰপিছত আকৌ আমাৰ গধূলি আকৌ পানী তুলিব যাব, তাৰপিছত দুনীয়া নিব, দুনীয়াৰ পিছত আকৌ আমাৰ ৰাতি আছে নাগাৰা নাম। তাৰপিছত আকৌ পিছদিনাখনে আমাৰ হৰি কীৰ্তন একেলগে গোটেই দল বান্ধি হৰে কৃষ্ণ হৰে ৰাম গাব সকলোৱে। এনেকৈ এইটো এৰি সেইটো, সেইটো এৰি সেইটো, সেনেকৈ কৰি আকৌ গধূলি আকৌ আৰতি কৰিব। সেনেকৈ আমাৰ সমাপ্ত বছৰে এনেকুৱাকৈ হৈ যায়। নাম হৰি কীৰ্তনৰ ভকত পাঠগুৰু শোভাযাত্ৰা আজি অনুষ্ঠানত আহিছোঁ, আপোনালোকক দেখাবলৈ গৈ আছোঁ, চাই থাকিব ভালদৰে। 1 নাম হৰি কীৰ্তন শোভাযাত্ৰা আজি অনুষ্ঠানত আহি আছোঁ, আপোনালোকক দেখাবলৈ গৈ আছোঁ, চাই থাকিব। আৰু অহাকালিলৈ আছে ভকত পাঠ। আজি গধূলি অনুষ্ঠান আছে, নাগাৰা নাম আছে, আপোনালোকে আহিব চাব ভালদৰে। কৃষ্ণ কৃষ্ণ হরে হরে, হরে রাম 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 হরে হরে, হরে কৃষ্ণ রাম রাম জয় সীতারাম, হরি বল হরি বল। হরে কৃষ্ণ 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 হরে হরে, হরে রাম 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 হরে হরে, হরে কৃষ্ণ 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 হরে। Hare Krishna, Krishna Krishna Hare Hare, Hare Rama, Rama Rama Hare Hare,
Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Rama Rama, Hare Hare. Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Rama Rama, Hare Hare. Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Rama Rama, Hare Hare. Hare Krishna, Krishna Krishna, Hare Hare, Hare Ram, Ram Hare Hare. Hare Krishna, Krishna Krishna, Hare Hare, Hare Ram, Ram Hare Hare. Hare Krishna, Krishna Krishna, Hare Hare, Hare Ram, Ram Hare Hare. Hare Krishna, Krishna Krishna, Hare Hare, Hare Ram, Ram Hare Hare. Hare Ram, Ram Hare Hare. Hare Krishna, Krishna Krishna, Hare Hare, Hare Ram, Ram Hare Hare. Hare Krishna, Krishna Krishna, Hare Hare, Hare Ram, Ram Hare Hare. আহি আমাৰ ঘৰ পালোঁ আহি এইটো নোৱাৰোঁ মই সেৱাটো ল'ম মায়ে ছাতি ধূপ লগালে এতিয়া সেৱা কৰিব সেৱা সেইটোৱে আমাৰ ঘৰ এনেকৈ আহি আমি এই পালোঁ আৰু এইফালে আমাৰ আছে বাঘৰি আছে বাঘৰিৰ পৰা তাৰপিছত আকৌ আমাৰ মন্দিৰত লৈ যাব মন্দিৰলৈ যোৱা খানি দেখুৱাইছোঁ আপোনালোক চাই থাকিব আহি আমি মন্দিৰ পালোঁহি এতিয়া আমাৰ যিটো থাপনাখন আছে সেই থাপনাখন যাই মন্দিৰত স্থাপিত হ'ব এনেকৈ আহি বহুত ভাল লাগিছে হৰে কৃষ্ণ হৰে ৰাম গাই আহি আছে চব সকলোৱে আমাৰ আঠগা বজাৰ খোলা চকতে হয় ভিতৰত সোমালে যিখন বজাৰ আছে বজাৰখনৰ কাষতে আমাৰ মন্দিৰটো আপোনালোকে ভিডিঅ'টো চাই থাকিব সকলোৱে আপোনাৰ ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো দবাই দিব চাবচোন মাজে মাজে মই সৰু সুৰাকৈ ভিডিঅ' এটা দি থাকোঁ আপলোড ইউটিউবত আপোনালোকে সহায় কৰিব অলপ সহায়